আমি সকলোৱে নিশ্চয় জোনাকী পৰা দেখিছোঁ আৰু জোনাকী পৰা দেখাৰ পাছত আমাৰ মনত কেতিয়াবা প্ৰশ্ন উদয় হৈছেনে যে জোনাকী পৰাৰ পাছফালে জ্বলি থকা সেই পোহৰ বা লাইট আচলতে কি, বা আপোনালোকে কেতিয়াবা ভাবিছেনে যে জোনাকী পৰাৰ পাছফালে কিয় সেই পোহৰ বা লাইটৰ সৃষ্টি হয়। আজিৰ এই ভিডিঅ'টি মই আপোনালোকক এই বিষয়ে জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে মন দি চাব। বলক আজিৰ ভিডিঅ'টো আগবাঢ়িছে। চাওক, জোনাকী পৰাৰ দেহত যে আমি দেখিবলৈ পাওঁ সেই পোহৰ বা লাইট, তাক বৈজ্ঞানিক ভাষাত কোৱা হয় বায়'লুমিনেচেন্স। এই প্ৰক্ৰিয়াটো মূলতঃ সংঘটিত হয় কিছুমান ৰাসায়নিক বিক্ৰিয়াৰ ফলস্বৰূপে। আচলতে জোনাকী পৰাৰ দেহত পূৰ্বৰে পৰাই এবিধ ৰাসায়নিক পদাৰ্থ মজুত থাকে, যাক কোৱা হয় লুচিফেৰিন। যেতিয়াই জোনাকী পৰুৱাই উশাহ লয় তেতিয়াই এই লুচিফেৰিন নামৰ ৰাসায়নিক পদাৰ্থটোৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি লুচিফেৰেছ নামৰ এবিধ ৰাসায়নিক দ্ৰব্য উৎপন্ন কৰে, যিয়ে নেকি এই পোহৰ উৎপন্ন হোৱাত সহায় কৰে। আচলতে জোনাকী পৰুৱাৰ উশাহ নিশাহ প্ৰক্ৰিয়াৰ লগতেই এই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে জড়িত হৈ থাকে। যেতিয়াই জোনাকী পৰুৱাই উশাহ লয় তেতিয়াই লাইট বা পোহৰ জ্বলি উঠে, আৰু যেতিয়াই উশাহ এৰি দিয়ে তেতিয়াই সেই পোহৰ বা লাইট নুমাই যায়। এই কথাখিনি জনাৰ পাছত আপোনাৰ মনত নিশ্চয় এটা প্ৰশ্ন উদয় হ'ব যে জোনাকী পৰুৱাৰ সন্মুখভাগত কিয় লাইট বা পোহৰ সৃষ্টি নহয়, কেৱল বেক চাইডতেই লাইট বা পোহৰ সৃষ্টি হয়। আচলতে কি জানেনে, জোনাকী পৰুৱাই সন্মুখভাগেদি উশাহ নিশাহ গ্ৰহণ নকৰে। তাৰ পাছফালে থকা এটা ক্ষুদ্ৰ অংশ, যাক ট্ৰেকুলছ বুলি কোৱা হয়, তাৰ জৰিয়তে সেই উশাহ নিশাহ গ্ৰহণ কৰে, আৰু এই উশাহ নিশাহ গ্ৰহণ কৰোঁতেই যি সেই অক্সিজেনে লুচিফেৰিনৰ লগত বিক্ৰিয়া কৰে আৰু লাইট উৎপন্ন কৰে। জোনাকী পৰুৱাৰ গাত কিয় পোহৰ সৃষ্টি হয়, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিশ্চয় বুজি পালে। এই ভিডিঅ'টোত ইমানখিনি ক'ব লগা আছিল, জোনাকী পৰুৱাৰ গাত কিয় পোহৰ সৃষ্টি হয়। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব কিবা ক'ব লগা থাকিলে, আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।